দুখীয়া পৰিয়ালত জন্ম হোৱাটো আপোনাৰ দুখ নহয়, কিন্তু দুখীয়া হৈ যদি আপোনাৰ মৃত্যু ঘটে তেন্তে এইটো আপোনাৰ দুখ। এই কথাষাৰ কৈছিল পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি বিল গেটছে। নিজৰ পৰিশ্ৰমৰ বলত তেখেতে আজি এই স্থান পাইছেহি। বিল গেটছৰ আচল নাম উইলিয়াম হেনৰী গেটছ। তেখেতৰ জন্ম হৈছিল 1955 চনৰ 28 অক্টোবৰত ৱাশ্বিংটন চহৰৰ চিয়েটলত। গেটছৰ দেউতাক উইলিয়াম এইচ গেটছ এজন বিখ্যাত উকিল আছিল। তেখেতৰ মাকৰ নাম আছিল মেৰী মেক্সৱেল গেটছ। বিল গেটছৰ মাক দেউতাকে তেখেতক উকিল হোৱাৰ সপোন দেখিছিল, কিন্তু বিলৰ সৰুৰে পৰা কম্পিউটাৰ আৰু প্ৰগ্ৰেমিং ভাষাৰ ওপৰত বেছি গুৰুত্ব আছিল। তেখেতৰ প্ৰাৰম্ভিক শিক্ষা লেকছাইড স্কুলত হৈছিল। লেকছাইড স্কুলত শিক্ষাৰ্থীবোৰক কম্পিউটাৰ শিকিবলৈ আৰু ইয়াতকৈ অধিক জানিবলৈ স্কুলৰ ফালৰ পৰা কম্পিউটাৰ দিয়া হৈছিল, যাৰ ফলত বিল গেটছৰ ধাউতি আৰু বাঢ়িবলৈ ধৰিছিল। বিলৰ কম্পিউটাৰ শিকাৰ উপৰিও এইটো জানিবলৈ ধাউতি আছিল যে ই কাম কেনেকৈ কৰে। কেইবছৰমান কম্পিউটাৰৰ বিষয়ে জনাৰ পিছত তেখেতে 13 বছৰ বয়সত বেছিক কম্পিউটাৰ ভাষাত এটা টিক টেক টো নামৰ প্ৰগ্ৰেম বনাইছিল, যিটো এক প্ৰকাৰৰ গেম আছিল। এই গেমটো সকলো মানুহে খেলিব পাৰিছিল, মানে এই গেমটো খেলিবলৈ দুজন লোকৰ দৰকাৰ নাছিল। স্কুলৰ সময়ছোৱাত বিল গেটছে লগ পাইছিল পল এলেনক, যিজন তেওঁতকৈ 2 বছৰ ডাঙৰ আছিল। কম্পিউটাৰৰ বিষয়ে ধাৰণা একে হোৱাত অতি কম সময়ত দুয়োজন বহুত ভাল বন্ধু হৈ পৰিছিল, কিন্তু স্বভাৱ দুয়োজনৰ নিমিলিছিল। পল এলেন বহুত শান্ত আৰু লাজকুৰীয়া আছিল, কিন্তু বিল গেটছ ইয়াৰ বিপৰীত, অৰ্থাৎ অলপ চঞ্চল স্বভাৱৰ আছিল। স্কুলৰ মানুহে বিল গেটছ আৰু তেওঁৰ বন্ধু পল এলেনক কম্পিউটাৰ লেবত যাবলৈ বন্ধ কৰি দিছিল, কাৰণ তেওঁলোকে নিজৰ পঢ়া-শুনা এৰি সকলো সময় কেৱল কম্পিউটাৰ লেবতেই কটাইছিল। অৱশেষত দুয়োকে এটা চৰ্তত কম্পিউটাৰ লেবত যাবলৈ দিয়া হৈছিল, যাতে দুয়োজনে প্ৰগ্ৰেমত ভুল উলিয়ায়। এই সময়ত বিল গেটছে আৰু এটা ছফ্টৱেৰ বনালে, যিটো স্কুলৰ টাইম টেবুল চিডিউলত কাম আহিছিল। চন 1970ত 15 বছৰ বয়সত বিল গেটছে আৰু তেখেতৰ বন্ধুৱে এটা প্ৰগ্ৰেম বনালে, যিটো চহৰৰ ট্ৰেফিক নিয়ন্ত্ৰণত ব্যৱহাৰ হৈছিল, যাৰ বাবে তেখেতক $20,000 দিয়া হৈছিল, যিটো তেখেতৰ প্ৰথম উপাৰ্জন আছিল। 1973 চনত তেখেতে লেকছাইড স্কুলৰ পৰা পাছ হৈছিল। তাৰ পিছত তেখেতে হাৱাৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিল, কিন্তু 1975 চনত ডিগ্ৰী নোলোৱাকৈয়ে কলেজৰ পৰা বিদায় লৈ নিজৰ কোম্পানীত মনোনিৱেশ কৰিছিল। 1976 চনত মাইক্ৰ'ছফ্টক এটা কোম্পানীলৈ ৰূপান্তৰিত কৰিছিল আৰু লাহে লাহে কম্পিউটাৰ ছফ্টৱেৰত সৰ্বশ্ৰেষ্ঠ স্থান দখল কৰিছিল। বিল গেটছৰ সম্পত্তিত তেখেতৰ ল'ৰা-ছোৱালীৰ কোনো ভাগ নাথাকিব। বিলে কয়, তেখেতৰ ল'ৰা-ছোৱালীক তেওঁ ভাল শিক্ষা দিব, কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত সিহঁতে নিজেই নিজৰ পন্থা বাছি ল'ব লাগিব। গেটছে সৰুৰে পৰা লোকক সহায় কৰি ভাল পাইছিল। আজিও তেখেতে দুখীয়া লোকৰ সহায়ৰ বাবে প্ৰতি বছৰে কোটি টকা দান দিয়ে। বছৰি তেখেতে প্ৰায় 102 কোটি টকা উপাৰ্জন কৰে। গেটছে নিজৰ জীৱনত কেতিয়াও হাৰ মনা নাই। তেওঁৰ মতে, ভুলটো সকলোৰে হয়, কিন্তু যিজনে ভুলটো শুধৰোৱাৰ চেষ্টা কৰে সেইজনেহে জীৱনত সফল হ'ব পাৰে। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত এজন নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ম আমি। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।